হব পারে লঙ্কাপতি রাবণের হাতে বন্দিনী সীতা। তথাপি তো দাদা লক্ষ্মী স্বরূপ জানকী মাতৃ হতিত্বর জীবন্ত প্রতিমা। ও দাদা হতিত্বর জীবন্ত প্রতিমা। ভাই দাদা ৰজাময় ৰজাৰ সেৱা জানো ভালদৰে। ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন আৰু এইয়ে হ'ব ৰাজধৰ্ম জগতত। প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য। অপবাদ অপযশ ৰঘু বংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জিব পাৰো মই মোৰ স্বৰ্ণ সিংহাসন। বিসৰ্জিব পাৰো মই মোৰ তিনিও অনুজক। বিসর্জন দিয়া লাগিলে তোমারে তিনিও অনুজক। দাদা লক্ষ্মী স্বরূপ জানকী মাতৃ কি তুমি নিদিবা বিসর্জন। দাদা নিদিবা বিসর্জন। ভাই ঘৰত যোৱা যোৱা তুমি জানকীক এৰি থৈ আহা অৰণ্যৰ মাজত। যোৱা ভাই যোৱা। দাদা দাদা কি করা দাদা এনে তোরা দেখ বজ্জাঘাত দিদিবা দাদাই ভরতার ঘিরে বিচাৰিছো ক্ষমা দাদা নোৱাৰিম পাৰিব এনে নিষ্ঠুৰা দেশ। ভাই শত্ৰুঘ্ন দাদা যোৱা তুমি এৰি থৈ আহা দেৱী জানকীক অৰণ্যৰ মাজত। যোৱা ভাই যোৱা। দাদা নোৱাৰিব পাৰিব এনে নিষ্ঠুৰা দেশ। নোৱাৰি পাৰিলে দাদা যিমানেই নিষ্ঠুৰ আদেশ নহওক কিয় অকাতৰে অম্লান বদনেৰে পাৰিব তোমাৰ তাতকে রঘুকুলে যাও কাজি রক্ষা তলে। বনৰ মাজত জানকী মাতৃ কি দৰে থাকিব কলে ও কলে। দাদা কি দৰে থাকিব অকলে অকলে। ভাই লক্ষ্মণ ভাই লক্ষ্মণ তই তই দাদা বুজা তোৰ কথা দাদাই শুনিব লক্ষ্মণ। তই দাদা বুজা। একেখন আকাশতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ। দাদা কোৱা ভাই ঘৰ কাক লাগে তোমালোকে? এই ৰামক নে দেৱী জানকী? বনবাসী ৰাঘৱ ভাৰতী লক্ষ্মণ কোৱা ভাই পালিবানে তুমি ৰামৰ আদেশ? কোৱা ভাই পালিবানে তুমি ৰামৰ আদেশ? তেন্তে শুনা ভাই কাইলৈ প্ৰাতঃ হলে সকলো ৰাজ্যতে বাল্মীকিৰ তপোবন দৰ্শন কৰাৰ চলেৰে এৰি থৈ আহিবা দেৱী জানকীক